the sunshine. আৰু ইয়াত আহিলে আপোনাৰ এনেকুৱা লাগিব আপুনি নেচাৰৰ লগত পুৰা এনজয় কৰি আছে You are the sunshine. চলো লেটস গো আই এম পল্লৱ মই ট্ৰেভেল কৰি বহুত বেছি ভাল পাওঁ সেয়ে পিছৰ কেইমাহমানৰ পৰা মই অলপ চলপ ট্ৰেভেল কৰা ষ্টাৰ্ট কৰিছোঁ আৰু মোৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ পিছৰ ভিডিঅ'ত মই বিহু এনজয় কৰিলোঁ পাপনৰ লাইভ এনজয় কৰিলোঁ মেঘালয় হাফলং এক্সপ্ল'ৰ কৰিলোঁ আৰু এতিয়া মই গৈ আছোঁ ৱেষ্ট বেংগলৰ বক্সা হিল আৰু প্ৰায় 3 কিলোমিটাৰৰ এটা ট্ৰেক ষ্টাৰ্ট কৰিলোঁ कितना अच्छा लग रहा है यार মাই ফ্ৰেণ্ড মই এতিয়া গৈ আছোঁ গুৱাহাটী টু ৱেষ্ট বেংগল ট্ৰেইনেৰে 5 ঘণ্টা জাৰ্ণি কমপ্লিট কৰি মই আহি পালোহি আলিপুৰদুৱাৰ আৰু আমাৰ বন্ধু এজনৰ ঘৰত থাকিলোঁ আৰু নেক্সট মৰ্ণিং বক্সা হিলত আমি ট্ৰেকিং ষ্টাৰ্ট কৰিলোঁ আজি মোৰ লগত আছে বিবেক পিউ প্ৰতীক্ষা আম্বৰীশ আৰু প্ৰণৱ আৰু মই মোৰ লগত আছোঁ তলৰ পৰা আহোঁতে বহুত ভাগৰ লাগিছিল অলপ বহিলোঁ ওপৰৰ সৰু সৰু ল'ৰা ছোৱালীবোৰকো লগ পালোঁ আৰু তাৰ পাছত लेट्स गो আয়া আমি এটা পাহাৰটোৰ একদম ওপৰলৈ গৈ আছোঁ একদম ওপৰলৈ ইধৰ হে ঘৰ ইয়াত খেতিও আছে ইয়াৰ ওপৰত হালধি তামোল वाओ कितना अच्छा लग रहा है यार तुम्हारा नाम क्या है तुम्हारा हाँ शलभ तुम्हारा चुनी रास्ताটো ইমান ধুনীয়া গাইস ওয়েস্ট বেংগল আহিলে ইয়াত ডেফিনেটলি আহিব আৰু ফুল ये देखो तो वाओ ঘৰবোৰ বহুত ধুনীয়া ইয়াৰ ইয়াত শ্বপ আছে এনেকুৱা এইখিনি এখন শ্বপ হয় আৰু ইয়াত আহিলে আপোনাৰ এনেকুৱা লাগিব আপুনি নেচাৰৰ লগত পুৰা এনজয় কৰি আছে মোৰ নিচিনা कुछ कहोगे हाय बोलो हाय चलो लेट्स गो यार लाइफस्टाइल लोग এনেকুৱা হ'ব গাইস ভাবি চাওক look at this home और एक फ्रेंड्स हाय buddy हाय পাতা দিছে গাইস শুনক পিছত এইটো এটা মনেষ্ট্ৰি হয় গুড ফিলিং না গুড ভাইবস ওকে গাইস আমি এতিয়া ৰৈছো এটা মনেষ্ট্ৰি কিনাত আমাৰ ফালে একবাৰ নাম হৈ আছে আৰু সাউন্ডটো আৰু মই এই বিউটিফুল ল'ৰা ছোৱালীকেইটাৰ লগত ওপৰ পালোগৈ ট্ৰেকিং কৰি আৰু ওপৰত এটা বেলেগেই চিন ক্ৰিয়েট হৈ আছিল যিটো মই আগতে কেতিয়াও দেখা নাই ইটছ এমেজিং ইয়াত ধনু মাৰি আছে ধনুকাৰ মাৰি আছে আগত যাব মানা কৰিছে মানে এইফালে ইটো সাইডৰ পৰাও এইফালে মাৰি আছে ইটো সাইডেও গাইজ মাৰি আছে Oh my god. And look at this. Yeah. Woo! I love it. अभी फील आ रहा है नीचे देख Yeah. Wow. Guys, look at this. Wow. বেলেগ এখন কভাৰ হোৱা নিচিনা লাগিছে চিকিম Wow, look at this. আমি আগলৈ গ'লোঁ য'ৰ পৰা কাৰ মাৰিছিল এইটো পইণ্ট এইম পইণ্ট আৰু মই বহি ল'লোঁ তেওঁলোকৰ কথা শুনিবলৈ তেওঁলোকৰ ড্ৰেছটো চাইছোঁ নেচাৰটো এনজয় কৰিছোঁ এইবাৰ যাব এতিয়া আৰু গৈ গৈ একেবাৰে শেষত আমি এইটো ভিউ পইণ্ট পালোগৈ এইটো হৈছে বক্সা হিল আৰু ইয়াৰ পাছতে আছে ভূটান সামনে ये व्यू गाइस ভিউ পইণ্টটোৰ আগত আমি বহুত টাইম বহিলোঁ চাই থাকিবলৈ যোৱা এটা ভিউ পইণ্ট তলত নতুন দুই এটা ঘৰ বনাই আছে
ডাৱৰৰ কাৰণে ভালকৈ পাহাৰটো দেখাই নাই Oh guys, কি ভিউ মই যিটো ভিউৰ আগত বহি আছো আৰু ইয়াত ইমান ধুনীয়া বতাহ মাৰিছে গাইজ look at this just look at this আৰু আমাৰ ফ্ৰেণ্ডছ লোক চব ইয়াত বহি আছে আৰু মই বহি আছো ইয়াত ইয়াত যিমানবোৰ ঘৰ দেখিছে এইবোৰ বেছিভাগেই হৈছে হোমষ্টে আৰু ইয়াৰ এটা ৰুমত 1000 পাৰ নাইট মোৰ থাকিবলৈ বহুত মন আছিল কিন্তু নাথাকিলোঁ কাৰণ আমি আগতে একো প্লেন নকৰিলোঁ মানে আমি নাজানোৱে যে ইয়াত হোমষ্টে থাকে এফালে তললৈ যাব পাৰি চাগে and look at this মই বেছি তললৈ নাযাওঁ এনেই এফালে কি আছে চাব আহিলোঁ and let's go my friend is waiting for me I love it yaar oh ভিউ পইণ্টত প্ৰায় 1 से 2 ঘণ্টা টাইম স্পেণ্ড কৰাৰ পাছত আমি উভতিলোঁ কাৰণ গোটেই পাহাৰটো যে তললৈ নামি আহিব আছিল okay guys ইয়ালৈ আহি বহুত বেছি ভাল লাগিলে amazing আৰু মই আগতে একো নেদেখা এটা স্নেৰি দেখিছোঁ মানে ইয়াৰ ষ্ট্ৰাকচাৰ খেল এইটো খেল মই আগতে দেখা নাই যোৱাৰ সময়ত ইমান বেছি টাইম লাগিছিলে আৰু ভাবিছিলোঁ আমি বহুত দূৰ আহিলোঁ কিন্তু আহোঁতে গম পাইছোঁ আমি অনলি 2 কিলোমিটাৰ আহিছোঁ আৰু পাহাৰৰ ওপৰত একদম ৰাস্তাটো এনেকুৱা আৰু এতিয়া আহোঁতে বহুত সোনকালে পাইছোঁহি আহোঁতে আমি আৰু এটা ভিউ পইণ্ট পাইছোঁ গাইজ হাই ইয়াত আপুনি বহি এনজয় কৰিব পাৰে দিছ ভিউ পইণ্ট আৰু এইখিনি চব নেচাৰেল হয় বাঁহ কাটি বনাই থৈছে ৱাও ইয়াত নলা এডাল ফাটি আছে তাৰ পৰা এতিয়া মুখ ধুওঁ থেংক ইউ ছ' মাছ ফৰ ইয়ৰ টাইম আপোনাৰ বহুমূলীয়া সময় মোক দিয়াৰ বাবে থেংক ইউ ছ' মাছ আৰু ইনষ্টাত আপুনি ফ'ল' কৰিব পাৰে আগতকৈ অকণমান এক্টিভ মই আজিকালি ইনষ্টাত চ' থেংক ইউ ছ' মাছ প্লিজ ফ'ল' মি এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল কিয়া হৈ ৰহা হে আৰু আমি এতিয়া তললৈ খোজকাঢ়ি গৈ আছো গাইজ লেটছ ডু ইট